নমস্কাৰ, মই হিমাৰাণী বৰাই সকলোকে মোৰ আজিৰ এই পাঠদানলৈ স্বাগতম জনাইছোঁ। অতি দুখৰ বিষয় যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি পালে। কিন্তু এই ভাষাই এতিয়ালৈকে আমাৰ যিবিলাক আধুনিক বৰ্তমান সময়ত আমাৰ AI বেছড যিবিলাক এপ আছে বা চাইট আছে, এইবিলাকত কিন্তু এতিয়াও অসমীয়া ভাষা ব্যৱহৃত হোৱাই নাই। অসমীয়া ভাষাত আমি যদি কিবা চাৰ্চ কৰি চাওঁ, নাহে, বা কিবা আমি তৈয়াৰ কৰিবলৈ চালেও নাহে। গামাছ বুলি এটা একচুৱেলি AI বেছড এটা এপ আছে। সেই এপটোত আমি নিজে নিজে জেনেৰেট হোৱাকে আচলতে আমি টপিক এটা লিখি দিয়াৰ লগে লগে সেই বিষয়টোত কিছুমান শ্লাইড মানে PPT নিজে নিজে নিৰ্মাণ হয়। আমি এটা আচলতে নৈনিতালৰ কুমাও ইউনিভাৰ্চিটিৰ পৰা চলি থকা এটা FIP অৰ্থাৎ ফেকাল্টি ইণ্ডাকশ্যন প্ৰগ্ৰেমত আমি জড়িত হৈ আছোঁ, বা সেই অৰিয়েণ্টেশ্যন কোৰ্চটো আজি কৰি থকা প্ৰায় 13-14 দিনেই হ'ল। আৰু তাৰে বিষয় হিচাপে আমাক এটা দিছিলে যে আমাক গামাত মানে PPT যিকোনো এটা বিষয়ত PPT প্ৰস্তুত কৰি আকৌ OBS ছফ্টৱেৰত আমি তাক ভিডিঅ' ৰূপত দি আমি আকৌ তেওঁলোকলৈ পঠাব লাগিব। এইটো গুগল ড্ৰাইভত বা ইউটিউবত আমি দিব লাগিব। দিয়াৰ পাছত আমি আকৌ তাৰ গুগল ড্ৰাইভ বা ইউটিউবৰ লিংকটো তেওঁলোকলৈ শ্বেয়াৰ কৰিব লাগিব, তেওঁলোকে চাব। আজি নহওক সকলোৱে ইংৰাজী বা হিন্দীতে বনাব, মানে এইটো তৈয়াৰ কৰিব। আমাকো তেনেকৈ কৈছিলে, কিন্তু মই নিজে এগৰাকী অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী হৈ অসমীয়া বিষয়তনো গামাত PPT শ্লাইড প্ৰস্তুত হ'বনে, এই বস্তুটো চাবৰ কাৰণে আচলতে মই চেষ্টা কৰিছিলোঁ। কিন্তু দেখিলো যে তাত অপশ্যনত আমাৰ অসমীয়া লেংগুৱেজটো তাত অপশ্যনত নাই, বাংলা আছে। কিন্তু বাংলা থাকক বা অসমীয়া অপশ্যনটো নাই সেইটো মানি লৈছো। কিন্তু তাৰ বিপৰীতে যেতিয়া বিহু অসমীয়া জাতীয় উৎসৱ বা বিহু আছামিজ ফেষ্টিভেল এই ধৰণে যেতিয়া মই চাৰ্চ কৰিছো, তেতিয়া অতিকৈ দুখজনক কথা, মানে তাতে শ্লাইডখনত যিবিলাক কথা আহিছে সেইখিনি অকণমান শুদ্ধ হলেও তাৰ লগত যিবিলাক আমাৰ বিহু উৎসৱৰ লগত জড়িত যিবিলাক সাজপাৰ, খাদ্যাভাস বা যিবিলাক আমাৰ বিহুৰ বাদ্যযন্ত্ৰই হওক, তেনেধৰণৰ যিবিলাক আমাৰ সা সৰঞ্জাম ব্যৱহাৰ হয় বা সামগ্ৰীবিলাকৰ কিন্তু যিবিলাক ফটো তাত ব্যৱহাৰ কৰিছে, আটাইতকৈ দুৰ্ভাগ্যজনক আৰু দুখজনক বিষয় আচলতে। যে মই এই শ্লাইডখন বনাই আছো, আচলতে এইটো এটা সম্পূৰ্ণৰূপে একাডেমিক বস্তু, মানে আমাৰ কেৰিয়াৰ ৰিলেটেড বস্তু বা তেনেধৰণৰ বিষয় হলেও অতি দুখো লাগিছে আৰু অতিকৈ আচলতে নিজৰে লাজো লাগিছে, লজ্জিত অনুভৱ কৰিছো। মই প্ৰত্যেকটো AI কথাতেই যেতিয়া আমাক প্ৰত্যেকটো AI চাইটৰ বিষয়ে বা এপছৰ বিষয়ে আমাক শিকাবলৈ যত্ন কৰিছে, তেতিয়া মই প্ৰত্যেকটো কথাতে সুধিছো যে অসমীয়া বিষয়টো ছাৰ লেংগুৱেজটো নাই যে, নাই অসমীয়া লেংগুৱেজটো নাই, বা তেওঁলোকেও তেনেধৰণে সেই কথাটো ভবা নাই। কিন্তু মই এগৰাকী তাত যিহেতু মই এগৰাকী অসমীয়া বিষয়ৰ এগৰাকী প্ৰফেচৰ আছো, মানে প্ৰায়বিলাক লেংগুৱেজৰে তাত আছে, মাৰাঠী আছে, বেংগলী আছে, তামিল আছে, তেলেগু আছে, বা অন্যান্য মানে ভাৰতবৰ্ষৰ যিবিলাক ভাষা সেই ভাষাবিলাক আছে। কিন্তু অসমীয়া ভাষা ইমান দুৰ্ভাগ্যজনকভাৱে পাছ পৰি আছে। আচলতে আমি বহু ক্ষেত্ৰত অসমীয়া ভাষা আমাৰ এই মানে উইকিপিডিয়া হওক বা অন্যান্য যিবিলাক আমাৰ নেটৱৰ্কিং চাইট আছে, আমি এইবিলাকত আচলতে ইনক্লুড নকৰোঁ বা আমি তাত ব্যৱহাৰ নকৰোঁ। তাত আমাৰ শব্দ ভাণ্ডাৰ নায়েই আচলতে। আৰু আমাৰ সেই বোধটো নাই কাৰণে আচলতে, বা কোনো ধৰণৰ তেনেকুৱা আমি আগবাঢ়ি কোনেও অহা নাই। আচলতে
আমি নিজেও আচলতে লজ্জিত যে আমিও সেইখিনি ক্ষেত্ৰত কৰিব পৰা নাই। এইটো অকল কেৱল মই আনক দোষী, মই নিজেই কৰি আছো এইটো নহয়। কিন্তু আহ এই কথাটো সেই ধৰণে আচলতে লাজ লগা। গতিকে মই ভাবো যে মই আপোনালোকক শ্লাইড বিলাক দেখুৱাইও যাম। আপোনালোকে চাগে নিশ্চয় মোৰ ইউটিউব চেনেলত চাই আছে বা চাব। কিন্তু যে আপোনালোকে দেখিলে আচৰিত খাব যে ইয়াত কেনেধৰণৰ সাজ পোছাক ব্যৱহাৰ কৰিছে। বিহুৰ সাজ পোছাক হয়নে প্ৰকৃততে, বা বিহুৰ খাদ্যাভাস বা বিহুৰ পিঠাবিলাক আমি এই ধৰণেই তৈয়াৰ কৰোনে, যে কিমান এটা ৰং মানে কনচেপ্ট মানুহৰ মাজলৈ গৈ আছে। এতিয়া যদি মই এই পিপিটিখন আনেও তেনেধৰণৰ তৈয়াৰ কৰিছে, কিন্তু তেওঁলোকৰ মাজলৈ তেনেধৰণৰ বস্তুবিলাক অহা নাই। তেওঁলোকে যি চাবজেক্ট দিছে সেই চাবজেক্ট ৰিলেটেডে পিকচাৰ তাত প্ৰকাশ হৈছে। কিন্তু মই যেতিয়া এইখিনি দিছো, হয়তো মই যদি ইংৰাজীত কলোহেঁতেন কথাখিনি, তাৰ লগতে পিকচাৰখন দেখি পেলাই চাগে সেইসকলে ভাবিলেহেঁতেন যে বিহুৰ, যিসকলে নাজানে, যিসকলে জানে সেইখিনি কথা বেলেগ, যে বিহু এতিয়াও বিশ্বৰ দৰবাৰলৈ নোযোৱাকে থকা নাই। কিন্তু কথাটো হৈছে কি, যে কিছুমান যিসকলে নাজানে তেওঁলোকে এই ধৰণৰে বিহু বুলি ভাবিলেহেঁতেন, বা বিহুৰ নিয়ম নীতি, বিহুৰ সাজপাৰ, বিহুৰ মানে খাদ্যাভাস বিলাক এনেধৰণৰ বুলি সকলোৰে মনত এটা ধাৰণা হলহেঁতেন। আৰু এতিয়া মই আহিছো আচলতে মোৰ যিটো কৰ্চৰ বিষয়, মোক যিটো টপিক আচলতে কবলৈ দিয়া হৈছিলে, বা মোক যিটো আমাৰ এটা যিটো এছাইনমেণ্ট, সেইটো এছাইনমেণ্টত মই এইখিনি তৈয়াৰ কৰিবলৈ যত্ন কৰিছিলো, যে বিহুনো কি। বিহু আমাৰ জাতীয় উৎসৱ, জাতিটোৰ উৎসৱ, এটা আমাৰ বাপতি সাহোন, আমাৰ জাতীয় জীৱনৰ সাহ। আচলতে সাহ বুলি এইটো কাৰণেই কোৱা হয় যে সাহস, যে আমি সকলোৱে একতাৰ দোলে এই বিহুটোৱে আমাক সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, ভাষা নিৰ্বিশেষে, বয়স নিৰ্বিশেষে সকলোকে আচলতে একতাৰে এই বিহুটোৱে আমাক বান্ধি ৰাখে। আমি বিহু অহাৰ লগে লগে সকলো পাহৰি যাওঁ যে আমাৰ মাজত ভেদাভেদ আছে, আমাৰ মাজত মানে জাতি, বৰ্ণ, বয়স এই ধৰণৰ কথাবোৰ আমি পাহৰি যাওঁ। আমি সকলোৱে আচলতে ইয়াৰ লগত জড়িত হৈ পৰো। আৰু বিহু জাতীয় জীৱনৰ উৎসৱ হল কেনেকৈনো, বা বিহু আচলতে আহ এটা কৃষিৰ লগত, মূলতঃ এই কৃষিৰ লগত জড়িত উৎসৱ। আৰু আমাৰ অসমত যিবিলাক আচলতে উৎসৱ পাৰ্বণ আমি মানো, সেইবিলাক বিশেষভাৱে কৃষিৰ লগত বিশেষকৈ জড়িত। আৰু ইয়াৰ পাছতে আমি পাম বাৰু, অৱশ্যে আমি যদি বেলেগ দিশলৈ যাওঁ, যে সামাজিক আচাৰ অনুষ্ঠানৰ বিভাজন বিলাকলৈ যদি আমি চাওঁ, যে পঞ্জিকাশ্ৰয়ী পাম, বা তেনেধৰণে কি বুলি কয়, পঞ্জিকাশ্ৰয়ী বা ধৰ্মীয় উৎসৱ কিছুমানো আমি পাম, বা আমি তেনেকুৱা ধৰণৰ যে সীমিত সংখ্যক লোকে অংশগ্ৰহণ কৰা তেনেকুৱা উৎসৱো পাম। আৰু সেইখিনি কথা বাদ দি বিহু এটা কৃষিৰ লগত জড়িত উৎসৱ। আৰু আমাৰ তিনিওটা বিহুৱেই, আমাৰ তিনিওটা বিহু, বহাগ বিহু, কাতি বিহু, ৰঙালী বিহু, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, ক্ষমা কৰিব, এই তিনিওটা বিহুৱে আচলতে কৃষিৰ লগত জড়িত। আৰু ইয়াৰ বিপৰীতে আমাৰ অসমত যিবিলাক জাতি বৰ্ণ নিৰ্বিশেষে লোকে বসবাস কৰি আছে, তেওঁলোকৰ মাজতো তেনেধৰণৰ খেতিৰ লগত জড়িত তেনেকুৱা ধৰণৰ বিহু উৎসৱ বিলাক আছে। যে উদাহৰণস্বৰূপে ধৰি লৈছো আমি মিচিংসকলৰ আলি আই লৃগাং, পৰাগ, তেনেধৰণে আন বৈশাগু হওক, তেনেধৰণৰ যিবিলাক উৎসৱ আছে। গতিকে এই উৎসৱ বিলাক কি হৈছে, তেওঁলোকৰ মানে বা বিচু, এইবিলাক হৈছে তেওঁলোকৰ সেই খেতিৰ সময়ত কৰা কিছুমান উৎসৱ। এতিয়া এই বিহু যে আমাৰ কোন সময়ত, যে বহাগ মাহত এই বিহু, আচলতে বহাগৰ 1 তাৰিখৰ পৰা আমাৰ এই বিহু আৰম্ভণি হয়। তাৰপাছত আমাৰ বিহুৰ লগত জড়িত খাদ্যাভাস, সাজপাৰ কেনেধৰণৰ, এইখিনি কথাও জড়িত হৈ আছে বাৰু। এতিয়া আপোনালোকে ইয়াত দেখিয়ে গৈছে যে শব্দ বিহুৰ গুৰুত্ব কেনেকে লিখিছে, কৃষি উৎপাদনের প্ৰতীক, বিহু উদযাপন কৃষিৰ মৌচুম, চুৰুৰ প্ৰাণবন্ত প্ৰতীক, এটা কৃষকদের শ্ৰম শ্ৰদ্ধা ও প্ৰতিফলন। কথাখিনি ঠিকে আছে, আমি যদি অনুবাদ কৰি লওঁ, কিন্তু আমি ভাষাটোলৈ যদি চাওঁ, এটা আমাৰ দুখজনক বা পুতৌ লগা কথা, যে বিহু এটা উৎপাদনৰ প্ৰতীক বুলিও ইয়াত কোৱা হৈছে। যে উদযাপন কেতিয়া, কৃষিৰ মৌচম, যেতিয়া কৃষিৰ মানে সময় হয়, তেতিয়াই কি হৈছে, তাক আচলতে প্ৰাণবন্ত প্ৰতীক হিচাপে এই বিহুটো পালন কৰা হয় বুলি কৈছে। আমি বহাগ বিহু কেতিয়া পালন কৰো, যেতিয়া খেতি আৰম্ভণিৰ আগে আগে আমি বহাগ বিহু পালন কৰো, যাতে তেতিয়া কি হয়, যে খেতি মাটি যাতে উৰ্বৰা হয়,
উৰ্বৰা হয় কেনেকৈ যেতিয়া আগতে আচলতে গছৰ তলত মানুহে নাচিছিলে যে আমাৰ বিহুত যিবিলাক গীত বা নৃত্য কৰা হয় তাত আচলতে কিছুমান যৌনগন্ধি বা যৌনতাৰ মানে কিছুমান মুদ্ৰা পোৱা যায় বুলি আমি বিভিন্ন সময়ত তৰ্ক বিতৰ্ক হৈ অহাও দেখিছো সেইবিলাকৰ পৰা যেন কি হয় কৃষিৰ মাটি উৰ্বৰা হয় আৰু উৰ্বৰা হোৱাৰ লগে লগে কি হয় আমাৰ খেতি মাটি ভাল হবৰ কাৰণে আমি সেইটো সময়তে বহাগ বিহুৰ সময়ত তেনেধৰণৰ কৰিছিলো আৰু সেই বিহুৰ কথা যেতিয়া ৰুদ্ৰসিংহই গম পাইছিল তেতিয়া ৰংঘৰ বাকৰিত আনি পেলাই তেওঁ চাবলে তেওঁ বিচাৰিছিলে আৰু তেতিয়া দেখুৱাৰ পাছত বিহুক তেতিয়াই তেওঁ জাতীয় উৎসৱ ৰূপে স্বীকৃতি দিয়ে আৰু ইয়াৰ পাছত বিহু লাহে লাহে মানুহৰ চোতালৰ লৈ আহে তাৰপিছত লাহে লাহে মঞ্চলৈ গুচি যায়গৈ এই ধৰণৰ কথাখিনিও আছে বাৰু যা নহওক যে বহাগ বিহুতো সেই খেতি আৰম্ভণিৰ সময়ত হয় তাৰপিছত লাহে লাহে খেতি যেতিয়া লাহে লাহে ডাঙৰ হয় পোক পতংগই মানে অনিষ্ট কৰিবলৈ আৰম্ভ কৰিব পাৰে সেউজীয়া যেতিয়া তাত ধানৰ ঠোক মেলিব আৰু সেইটো সময়তে আমি কাতি মাহত আমি পালন কৰো আৰু তেতিয়া আমি বিষ্ণুক বহাগ বিহুত আচলতে ব্ৰহ্মাক পূজা কৰা হয় ব্ৰহ্মা মানে পালন কৰোতা তেওঁ পালন কৰে সেইকাৰণে সৃষ্টি কৰাৰ কাৰণে তেওঁক আচলতে আমি তেওঁক সেই সৃষ্টিৰ সময়ত তেওঁক আমি পূজা কৰো ঠিক তেনেধৰণে কাতি বিহুৰ সময়ত আমি কি কৰো কৃষ্ণক পূজা কৰো মানে কৃষ্ণই যেন মানে ৰক্ষা কৰিব আৰু তাৰ লগতে আমি লক্ষ্মীকো মানুহ আমি পথাৰত গৈ পেলাই চাকি দিওঁ যে আমাৰ বা আমি ঘৰে চোতালে বাহিৰে সকলোতে আমি চাকি দি পূজা অৰ্চনা কৰো মানে কৃষ্ণই পালন কৰে আৰু সেই উদ্দেশ্যে আচলতে সেইটো সময়তে কৰা হয় আৰু তাৰপিছত আছে মাঘ বিহুতে আচলতে শিৱক পূজা কৰা হয় অগ্নিক পূজা কৰা হয় বা শিৱক পূজা কৰা হয় এই ধৰণৰ মই কথাও পাইছিলো যে কথাটো কেনেকুৱা ধৰণৰ হয় মাঘ বিহুটোত যেতিয়া সকলোৱে খেতি খোলা সামৰে আৰু তেতিয়াই কি হয় যে সকলোৱে লগে ভাগে এসাঁজ খাব বিচাৰে আৰু সেইটো আচলতে কৃষিৰ লগত জড়িত এক প্ৰকাৰ এটা আনন্দৰ উৎসৱ আৰু মাঘ বিহুত তেনেধৰণে কি হয় মেজি জ্বলোৱা হয় অগ্নিক পূজা কৰা হয় উম তাৰপিছতে আমি পাইছো যে সেইটো সময়ত আমি ভেলাঘৰ পাতো আমাৰ খাদ্যাভাস সেইটো সময়ত আচলতে খোৱাৰ উভৈনদী হয় সকলো ফালে মাছে মাংসই গাখীৰে পাচলিয়ে সকলোৱে ধানে চাউলে সকলো ফালে উভৈনদী হয় আৰু সেইকাৰণে সকলোৱে মিলি এসাঁজ তেনেধৰণে খায় কাতি বিহুত আচলতে তেনেকুৱা ধৰণৰ কোনো নিয়ম নাই কিন্তু আজিকালি মানুহৰ যুগৰ পৰিৱৰ্তনৰ লগে লগে কাতি বিহুতো কোনোবাই বিহু নৃত্য কৰি পেলাই দেখুৱাবলৈ লৈছে কিন্তু কাতি বিহু প্ৰকৃততে তেনেধৰণৰ নহয় খুব এটা শান্তিৰ এটা বিহু আৰু সেইটো সময়ত কেৱল আমি চাকি গছ জ্বলাই কঙালী আচলতে তাত একোৱেই নাই কাতি বিহুৰ সময়ত পাবলৈ একো নাই কিন্তু তথাপিও গাঁৱৰ আচলতে যিবিলাক মানে আভিজাত্য কৃষিৰে আভিজাত্য মানুহৰ ঘৰত আচলতে তেনেধৰণৰ পিঠা পনা তৈয়াৰ কৰে আৰু আৰু পাইছো যে বহাগ বিহুত আমি বিহু নাচো ঢোল পেঁপা গগনা এইবিলাক বা হাত টকা মাটি টকা এইবিলাক আছে হুঁচৰি আকৌ পুৰুষেহে মাৰে ছোৱালীয়ে হুঁচৰি নামাৰে বিহু নৃত্য কৰে বিহু গীত গায় আজিকালি বিহুৰ নৃত্য আৰু গীতৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ পৰিৱৰ্তন আমি অহা দেখা পাইছো এইখিনি বস্তু আমি দেখিছো গতিকে বিহুৰ উৎপত্তি আৰু ইতিহাস এয়া মই অলৰেডি ইতিমধ্যে আপোনাক মানে কৈছো যে বিহু কেনেধৰণে আচলতে আৰম্ভণি হৈছিলে বা কেনেধৰণে প্ৰথমতে গছ তলত গৈ পেলাই সেই ধৰণে বিহু নাচিছিলে বা নাম গাইছিলে তাৰ পাছত কেনেধৰণে সি আকৌ ৰজাঘৰৰ পৃষ্ঠপোষকতা দি জাতীয় উৎসৱ ৰূপে স্বীকৃতি পালে সেইখিনি আমি পাইছো ইয়াৰ পিছত বিহু নৃত্য আৰু আনন্দৰ এইখিনি ফটোখিনি দেখাৰ লগে লগে দুখ লাগিছে নাই আপোনালোকৰ মই নাজানো কিন্তু মই সঁচাকৈ দুখিত হৈছো যে বিহু উৎসৱৰ লগত জড়িত নৃত্যত কেনেধৰণৰ সাজপাৰ বা কেনেধৰণৰ আ অলংকাৰ পৰিধান কৰিছে আচলতে বিহুৰ মুদ্ৰাবিলাক কেনেধৰণৰ বিহু বিভিন্ন আমাৰ আচলতে বিহুটো এটা লোক নৃত্য কিন্তু যেতিয়াৰ পৰা বিহুক আচলতে মঞ্চলৈ লৈ যায় গ'ল তেতিয়াৰ পৰা কিছুমান বিহু নৃত্যৰ বিভিন্ন মুদ্ৰা থাকিলে আচলতে বিহুত আমি আনন্দ উল্লাসত হাত দাঙি যি কঁকাল ভাঙি নাচিছো সেয়াই বিহু নৃত্য কিন্তু তাকে আমাৰ কি কৰিলে কিছুমান যেতিয়া আমাৰ মঞ্চলৈ গুচি গ'ল তেতিয়া তাক ধৰা বন্ধা নিয়মত আচলতে বান্ধি পেলাবলৈ যত্ন কৰা হল তথাপিও আমি যেতিয়া কেতিয়াবা বিহু নাচো আমাৰ বিহু উৎসৱৰ সময়ত যেতিয়া আমি চোতালত নাচোগৈ তেতিয়া কিন্তু আমি সেই নিয়ম কিন্তু মানি নচলো সাধাৰণতে মানি চলা নহয় এতিয়া দিছে আহ এতিয়া বিহু পোচাক সাদুলি বুলি তেনেকুৱা ধৰণৰ কথা নাই মাদুলি হব পাৰে বা তেনেকুৱা ধৰণৰ হব পাৰে চাদৰ মেখেলা এতিয়া চাদৰ মেখেলা কেনেকুৱা যে ৰিহা পিন্ধে মুগাৰ ব্লাউজ ৰিহা বা ৰঙা ব্লাউজ তেনেধৰণৰ আমাৰ সাজপাৰ আছে আমি ঢোল বিৰি জোন বিৰি পৰিধান কৰো
হাতত আমি মুঠিখাৰু পিন্ধো আৰু ল'ৰাই গামখাৰু পিন্ধে সেইখিনি আছে গতিকে সেইখিনিয়ে আচলতে বিহুৰ মানে সাজপাৰ আছিলে পিঠা পনা বুলি ক'লে ইয়াত দিছে পিঠা আছে মাছ ফল বুলিয়ে দিছে কিন্তু যে এই পিঠাবিলাকৰ বিভিন্ন পিঠা আছে যে আমাৰ তিল পিঠা ঘিলা পিঠা চপৰীয়া পিঠা তাৰপাছতে আমাৰ সুতুলি পিঠা আছে এই ধৰণৰ বিভিন্ন পিঠা আছে বা পিঠাৰ আকৃতিবিলাক বেলেগ এইবিলাক আচলতে আমাৰ অসমীয়া পিঠাই নহয় তেনেধৰণে লাও বুলি কথা নাই আমি গৰু বিহুৰ দিনাখন আমি কি কওঁ বহাগ বিহুৰ দিনাখন লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় বুলি লাও বেঙেনা কেৰেলা চেৰেলা এই ধৰণে কাটি মেলি আমি চাট বনাই পেলাই আমি সেইখিনি গৰুক মানে হেৰি কৰোগে সেই ধৰণৰ নিয়ম নীতি বিলাক আছে আৰু মাছ ফল মূল এইবিলাক আচলতে ইন জেনেৰেল কথাবোৰ সেই ইয়াত দিয়া আছে মানে ইমানবোৰ উইকিপিডিয়াত অসমীয়া বিহু বিষয়ে প্ৰবন্ধ থকা পিছতো কিন্তু এইখিনি বস্তু ইয়াত কেপচাৰ হোৱা নাই গামা যিটো পিপিটি ৰীতি নীতি বুলি দিছে বসন্তৰ আগমনত কেঁকা বিহু ৰীতি সমাপ্তি উপলক্ষে উৎসাহ উদ্যাপন মাঘৰ বিহুত এইখিনি কি ৰীতি নীতি আচলতে ৰীতি নীতি মানে কেনেকুৱা ধৰণৰ যে আমি বহাগ বিহুৰ দিনাখন কি কৰো গৰু বিহুৰ দিনাখন কি কৰো যে গৰুক কেনেধৰণে আমি গা ধুৱাবলৈ নিওঁ চাট দিওঁ তাৰপিছত ঘৰ দুৱাৰ আমাৰ চাফা কৰা সকলো ফালে নহৰু পানী বা চাউল পানী ছটিওৱা যাতে বিভিন্ন পোক পতংগ সাপ চাপ এনেকুৱা ধৰণৰ বস্তুবোৰ নাহে অপায় অমংগলৰ পৰা ঘৰখন ৰক্ষা পৰে তাৰপিছত আমি গৰুক গা চা ধুৱাই কেনেধৰণে আমি সেইদিনাখনো গৰুক আমি কি বুলি কয় হালধি মাটিমাহেৰ বতাৰে আমি কি কৰো গৰুক গা ধুৱাওঁ তাৰপিছত ধোৱাৰ পিছত অনাৰ পিছত সন্ধিয়া লগা আমি জাক দিওঁ জাক দিয়াত কি কি ব্যৱহাৰ কৰা হয় দীঘলতি মাখিয়তী সেইবিলাক দিয়া হয় আৰু গৰুক যে নতুন পঘাৰ দিয়া হয় সেইখিনি নিয়ম আৰু দ্বিতীয় দিনাখন মাঘ বিহুৰ দিনাখন আমি নামঘৰত সেৱা জনাওঁ আৰু অগ্ৰজক বা মা দেউতাক আশীৰ্বাদ লওঁ তাৰপিছত গাঁৱৰ মুখীয়াজনৰ ঘৰৰ পৰা আমি বিহু মাৰিবলৈ আৰম্ভ কৰো এই ধৰণৰ কথাবিলাক আছে আৰু তাৰ লগতে আমি নতুন সাজপাৰ পৰিধান কৰো যেনেকে গছপাতে কুঁহি পাত মেলে বহাগ বিহুৰ সময়ত ঠিক তেনেধৰণে মানুহেও সাজপাৰ পৰিধান কৰি পেলাই তেনেধৰণে উদযাপন কৰে গতিকে এই ধৰণৰ বস্তুবিলাকে আছিলে বিহুৰ তেনেকুৱা ধৰণৰ নীতি নিয়ম আছে গতিকে এই কথাবিলাক আছিলে বহাগ বিহুত তেনেধৰণে আমি কি নীতি নিয়ম মই ইতিমধ্যে কৈছো বিহুৰ দিনাখন বিহুৰ উৰুকা আছে উৰুকা দিনাখনো আমি কি প্ৰত্যেক বিহুৰে আচলতে প্ৰথম দিনাখনো উৰুকা বুলি কোৱা হয় বহাগ বিহুৰ উৰুকা আছে আৰু ভোগালী বিহুৰো উৰুকা আছে যিদিনাখন বিহুৰ আগদিনাখন বহাগ বিহুৰ উৰুকা দিনাখন কি কৰে আমি বা ভোগালী বিহুৰ আগদিনাখন উৰুকা দিনা আমি পিঠা পনা বনাও আৰু ৰাতিলৈ আমি ভোগালী বিহুৰ ৰাতিলৈ আমি ভোজ খাওঁ আৰু পাছদিনাখন যিদিনাখন 1 তাৰিখত সেইদিনাখন আমি মেজি জ্বলাই আৰু ভগৱানক পূজা উপাসনা কৰো সেইখিনি আমাৰ নীতি নিয়ম আছিলে তাৰপিছত আমি পাইছো যে বিহু জাতীয় পৰিচয় বিহু উৎসৱত অসমীয়া কি দিছে বিহু ঐতিহ্যৰ সংৰক্ষণ প্ৰজন্ম এতিয়া এইখিনি বস্তু মোৰ পঢ়িবলৈ বেয়া লাগিছে যে বিহু ঐতিহ্য আমি কেনেধৰণে সংৰক্ষণ কৰিব পাৰিছো সংৰক্ষিত হৈছে নে প্ৰকৃততে দেখো যে ছচিয়েল মিডিয়াৰ দিন গতিকে এই ছচিয়েল মিডিয়াৰ সময়ত আচলতে মানুহে কেৱল নিজক এটা বেলেগ ৰূপতহে আমি নিজক প্ৰতিষ্ঠা কৰি আছো আৰু আন অসমৰ বাহিৰৰ লোকসকলে নিশ্চয় এনেধৰণে ভাবি ল'ব যে বিহু এনে এটা সংস্কৃতি য'ত বিহুত এনেকুৱা ধৰণৰ সাজপাৰ পৰিধান কৰা হয় এই ধৰণৰ খাদ্যাভ্যাস কৰা হয় বিহুৰ আমি নিজস্ব বৈশিষ্ট্যটো বা আমাৰ জাতীয় যিটো অস্তিত্ব এইটো কেনেকৈ আমি বজাই ৰাখিছো আমি যদি দেখো ইউটিউব চেনেল হওক ফেচবুক হওক বা বিভিন্ন সময়ত আমি কেৱল মানুহক দেখাবৰ কাৰণে আজিকালি কিছুমান বস্তু দেখাবলৈ যত্ন কৰিছো বিহু গীতবিলাক আমাৰ বেলেগ ধৰণৰ হৈ গৈছে বিহু চং হৈ গৈছেগে বিহু যিবিলাক আমাৰ লোকগীত আছিলে লোকগীত মাত আছিলে সেইবিলাক সম্পূৰ্ণৰূপে এতিয়া শুনিবলৈ পোৱা নাযায় আনকি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীকেও যেতিয়া বিহু মাৰিবলৈ আহে আমাৰ সেই পুৰণি মানে আমি গোৱা বা আমাৰ অতীতত মানে যিসকল দেউতা বা ককা আইতাসকলে যিবিলাক গীত গাইছিলে সেই গীতবিলাক আমি শুনিবলৈ নোপোৱা হৈ গলো আৰু তাৰ বিপৰীতে সাজপাৰ বজাৰত আজিকালি পাই যোৱা অতি মানে কমতে আমি পাওঁ কাৰণেই তেনেধৰণৰ সাজপাৰ পৰিধান কৰিবলৈ আনো কিন্তু সেই সাজপাৰ প্ৰকৃততে বিহুৰ সাজপাৰ হয়নি আমি সেই কথাও এবাৰলৈ কিন্তু নাভাবো লগতে বিহুতো বেলেগ বেলেগ ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি যায় একদম খুব বেছি কমাৰ্চিয়েল হৈ যোৱা আমি দেখিবলৈ পাইছো গতিকে এই ধৰণৰ বস্তুটোৱে আচলতে অসমীয়া জাতিৰ এই অস্তিত্বটোৱে যে কেতিয়াবা এদিন হেৰাই যাবগৈ বা বিহু যে এদিন এনেদৰে যে এটা মানে অপ্ৰভংশৰ ৰূপ পাবগে সেইটো কথা আমি নুই কৰিব নোৱাৰো গতিকে সময় থাকোতে আমি সচেতন হোৱা উচিত ধন্যবাদ আজিলৈ মোৰ এই কথাখিনি ইমানতে সামৰণি মাৰিছো
পিছে পৰে আকৌ লগ পাম এই ধৰণে এনেকুৱা ছচিয়েল মিডিয়াৰ প্লেটফৰ্মত। ধন্যবাদ।